জোরালো। গুড মৰ্ণিং বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু আজি এতিয়া ওলালোঁ মই ইমান ঠাণ্ডা জিমলৈ বুলি ওলালোঁ আৰু গৈ দেখুৱাই আছোঁ। আৰু মই যেতিয়া জিম যাওঁ সদায় এইটো ৰাস্তাৰে যাওঁ, ছেকেণ্ড বাইলেন বেলতলা চাৰ্ভে অজন্তা পথৰ। আৰু এইটো ৰাস্তাতে আপোনাৰ এইটো মন্দিৰ আছে, সদায় এই মন্দিৰটো দৰ্শন কৰি যাব পাৰি। সদায় ৰাতিপুৱা উঠি এই মন্দিৰটো দৰ্শন হয় আমাৰ জিমলৈ গ'লে। আৰু ইয়াতে দেও এজন আছে, বৰ ভাল হয়। আহি মই জিম পালোঁ। এতিয়া ইয়াতে চেণ্ডেলযোৰ বাহিৰতে খুলি থওঁ, কাৰণ ভিতৰত জোতা পিন্ধিব লাগিব, ভিতৰৰ ড্ৰেছ বেলেগ হয়। চ' তাৰপিছত এতিয়া ইয়াতে এণ্ট্ৰি কৰি আপোনালোকক দেখুৱাই আছোঁ গৈ পেলাই। আৰু একচুৱেলি আজি ভিডিঅ'টো হৈছে মোৰ পশু মেলাৰ ভিডিঅ' দিম বুলি ভাবিছিলোঁ, তথাপিতো আপোনালোকে ডাইৰেক্ট পশু মেলাৰ ভিডিঅ' দিলে ব'ৰ হৈ যাব বুলি ভাবি মই ভাবিলোঁ সেইকাৰণে যে ষ্টাৰ্টিংটো মই ইয়াৰ পৰা জিমৰ পৰা কৰোঁ, কাৰণ যিহেতু মই জিমত আহিছোঁ, দেখুৱাই আছোঁ। আৰু এতিয়া মই চেঞ্জিং ৰুমত গৈ চেঞ্জ কৰি আছোঁ। তাৰপিছত মই আপোনালোকক একাদিক্ৰমে দেখুৱাই আছোঁ ভিডিঅ'টো। আৰু এয়া আছে আমাৰ চেঞ্জিং ৰুম। তো ইয়াতে অলপ উল্টা পাল্টা হৈ আছে বাৰু, কাৰণ যিহেতু সকলো আহে ৰাতিপুৱা জল্দি জল্দি কৰে। আৰু আছে আমাৰ ৰূপম দা, তো মেল ট্ৰেইনাৰ হয়, মেল বুলি নহয়, সকলোকে শিকায়। আৰু তাৰপিছত এইফালে ট্ৰেডমিল কৰি আছে। এতিয়া মই অলপ ৱাৰ্ম আপটো কৰি লওঁ, কাৰণ ৱাৰ্ম আপটো মেইন বস্তু হয়। কাৰণ ইয়াৰ আগতে মোৰ ইঞ্জুৰি হৈছিলে ৱাৰ্ম আপটো মানে কম কৰাৰ কাৰণে, তো সেইকাৰণে ৱাৰ্ম আপটো মেইন হয়। আৰু এতিয়া অলপ ট্ৰেডমিল কৰোঁ। ট্ৰেডমিলৰ পিছত মই ৱৰ্কআউট ৱেইট ট্ৰেইনিং আৰম্ভ কৰিম। আৰু সদায় আহোঁ এনেকৈ, কেতিয়াবা ছানডেটো অফ থাকে বাৰু। এয়া আছে আমাৰ বৃষ্টি বা। তাৰপিছত অলপ চাইকেলিং কৰি লওঁ। চাইকেলিং কৰাৰ পিছত মই দেখুৱাই আছোঁ। আজি মই চেষ্ট এক্সাৰচাইজ কৰিম, চেষ্টৰ। তো ফাৰ্ষ্টটো ৱাৰ্ম আপ টাইপকৈ ছিংগল বাৰ কৰোঁ। তাৰপিছত মই ৱেইট লগাম, একদম কমকৈ লগাব লাগে ৱেইট সদায়। ৱাৰ্ম আপটো মেইন, এইটো ৱাৰ্ম আপেই হয় এটা। তো ৱাৰ্ম আপটো মেইন হয়। ৱাৰ্ম আপ নকৰিলে আপোনাৰ বডিটো গৰম নহয়। আৰু চবচে মেইন কথা হৈছে ঠাণ্ডাৰ দিনত ইঞ্জুৰি হোৱাৰ চান্সটো বেছি থাকে। তো সেইকাৰণে সদায় বডিটো গৰম কৰি পেলাই তাৰপিছতহে আপোনালোকে এক্সাৰচাইজ কৰিব। যিহেতু মই আগতে ভুক্তভোগী, আৰু মই সম্পূৰ্ণ 9 মাহ মানে 8 মাহ কিবা দিন মই ৰেষ্ট ল'ব লগা হৈছিলে, যাৰ কাৰণে মোৰ পেট ওলাই গৈছিলে আৰু মানে চৰ্বি বহুত হৈ গৈছিলে। ফেটছ ইমানেই হৈছিলে, মানে মই গালমুখবোৰ মোৰ বহুত শকত হৈ গৈছিলে। কাৰণ মোৰ ইঞ্জুৰি হোৱাৰ পিছত মই একেবাৰে ৱেইট ট্ৰেইনিংটো বাদি দিয়ে হাত লৰাব পৰা নাছিলোঁ, যাৰ ফলত মোৰ একদম উল্টা হৈ গৈছিলে লাইফটো। আৰু এই আছে বৃষ্টি বা, চেষ্ট মাৰিছে। আজি আমি একেলগে চেষ্ট কৰিছোঁ, কাৰণ তেখেতেও কৰিছে চেষ্ট। আৰু বৃষ্টি বা বহুত হেল্প হয়, মই কেতিয়াবা ভিডিঅ' কৰিলে মানে তেখেতেই হেল্প কৰি দিয়ে। আৰু এতিয়া মই চেষ্টৰ এক্সাৰচাইজখিনি কৰি লওঁ, আপোনালোকে একাদিক্ৰমে দেখুৱাই আছোঁ। জিম কৰাৰ পিছত যেতিয়া মিৰৰখনলৈ চোৱা যায়, নিজকে বহুত মানে পাৱাৰফুল লাগে। বাট তেনেকুৱা কথা একো নাই। তথাপিতো মানে নিজৰ হেল্থ, ফিটনেছ গোটেইখিনি মেইনটেইন ৰাখিবলৈ তো সদায় এক্সাৰচাইজ কৰিব লাগে। আপোনালোকে কৰিব, সকলোৱে কৰিব, কাৰণ আজিকালিৰ দিনত মানে হেল্থটো বহুত
বেলেগ বস্তু হয় আজিকালি। তো মেইনটেইনটো নিজে কৰিব পাৰে। আপোনালোকে যদি এবাৰ জিমত আহে গম পাব, আপোনালোকে এবছৰ জিম কৰি চাওক, নিজৰ বডিটো নিজে মেইনটেইন কৰিব পাৰি। বহুতে কয় নোৱাৰি বুলি, বাট পাৰি। তো আজিকালি কম বয়সৰ পৰা চুগাৰ প্ৰেছাৰ, যিহেতু মোৰো হাই প্ৰেছাৰ আছিলে, এতিয়া অলপ মানে নৰ্মেল হৈছে এতিয়া। আৰু তো সেইকাৰণে কৈছোঁ মানে সদায় বডিটো মানে ফিট ৰখাটো মই আগৰ পৰাই কৰিছোঁ, বহুত বছৰৰ আগৰ পৰা কৰিছোঁ। মানে যদিও মই জিমত মানে ভাগ লোৱাৰ আগতেও মানে মই ৰুমতে ডাম্বেল এইবোৰ আনি পেলাই মই কৰিছিলোঁ। কাৰণ জানো যে সদায় দিনটো যিহেতু ইমান আমি কৰ্মব্যস্ততাৰ মাজত থকা যায়, তো ৰাতিপুৱা এক্সাৰচাইজটো কৰি লোৱাৰ পিছত গোটেই দিনটোৱে ভালে যায়। মানে আমি এইটো প্ৰেক্টিকেল হয়, দেখিছোঁ বা নিজেও পাইছোঁ। চ' সেইকাৰণে সদায় ৰাতিপুৱাৰ আৰম্ভণিটো আমি জিমৰ পৰা ভাবোঁ আৰু আহি আমি পশুধন মেলা পালোঁ। আৰু পশু মেলাৰ ইয়াৰ আগৰ ভিডিঅ'টো মই ডগছো দেখুৱাইছিলোঁ, যদিও আজি মই আপোনালোকক দেখুৱাই গৈ আছোঁ মানে বিভিন্ন ধৰণৰ পাৰৱা চৰাই, হাঁহ, কুকুৰা আদি, মানে গোটেই মানে অসমৰ হওক, অসমৰ বাহিৰৰ হওক, গৰু, ডাঙৰ গৰু আহিছে, মানে গাহৰি, বিভিন্ন জাতিৰ বা বিভিন্ন প্ৰজাতিৰ ইয়াতে সমগ্ৰ মানে ভাৰতবৰ্ষৰ চব ছাইডৰ পৰাই, চব ষ্টেটৰ পৰাই ইয়াতে আনিছে। নাৰ্চাৰী আছে ইয়াতে ফুলৰ, মানে প্ৰত্যেকটো বস্তুৱে আছে, আচাৰৰ পৰা বিভিন্ন। মই একাদিক্ৰমে গৈ আছোঁ। এতিয়া ফাৰ্ষ্ট অফ অল মই দেখুৱাবলৈ গৈ আছোঁ। ইয়াত আছে বতা চৰাই আছে, আৰু এইবোৰ কিনিব পাৰি। ডগছত একচুৱেলি ডগ কিনিব পৰা যোৱা নাছিলে, কিন্তু ইয়াতে অলৱেজ শ্ব' আছিলে সেইটো। ইয়াতে কিন্তু আপোনালোকে যদি কিনিব পাৰে, এইটো শহাপহু হয়। তো ইয়াতে যদি আপোনালোকে বিচাৰে কিনিবলৈ, ইয়াৰ পৰা কিনিও নিব পাৰে। তো এইটো এডভাৰটাইজমেণ্টো হয় আৰু তেওঁলোকে বিক্ৰীও কৰে। আৰু বহুত দূৰৰ পৰা আহে, ইয়াতে তেওঁলোকে শিবিৰ পাতি থাকে। আৰু এয়া হৈছে আপোনাৰ বতা চৰাই। তো বহুতখিনি নাম মই নেজানো, আৰু ক'লে ভুল হৈ যাব পাৰে, কাৰণ বিভিন্ন জ্ঞান মোৰ হাতত নাই। তথাপিতো তেওঁলোকক সুধি থাকিবলৈও বিভিন্ন ব্যস্ততাৰ মাজত আছে তেওঁলোক। তথাপিতো মই দেখুৱাই গৈছোঁ, যিখিনি মানে আপোনালোকক দেখাব পাৰোঁ মই এইখিনি দেখাই গৈছোঁ। এফালে বতা চৰাই আছে, এফালে আপোনাৰ সোণালী কুকুৰা আছে। আৰু কিছুমান বস্তু আমাৰ অসমৰ মানুহখিনি জানেই, মানে পোহে। গাঁৱলীয়া মানুহখিনিয়ে যিহেতু কুকুৰা চৰাই পোহে, তাৰ ভিতৰত কিছুমান আমাৰ মানে প্ৰজাতি আমি দেখা নাপাওঁ, সাধাৰণতে দেখা পোৱা নাযায়। তো সেইবোৰ মানে দেখুৱাবলৈ মই গৈ আছোঁ। ময়ো দেখা নাই আজিলৈ কিছুমান। তো এইফালে গৈ আছোঁ, এইবোৰ বতা চৰাই একাদিক্ৰমে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ স্কিপ নকৰিব, একাদিক্ৰমে চাওক। এইটো টাৰ্কি হয়। বিভিন্ন ঠাইৰ পৰা ইয়াতে জীৱ জন্তু লৈ আহিছে। এইটো 7 দিনীয়া হয় মেলা। এইটো খানাপাৰাত আছে, খানাপাৰাত হৈছে। ভিডিঅ'টো দিওঁতে একচুৱেলি মোৰ অলপ দেৰি হ'ল, বনাই থৈছিলোঁ, এডিট কৰিব নোৱাৰিলোঁ, কাৰণ মোৰ আৰু এটা চেনেল আছে। তো সেই চেনেলটোতো মই ভিডিঅ' দিওঁ ডেণ্টেলৰ বিষয়ে। ছাৰৰ চেনেল হয় এইটো, য'ত নেকি মই হেণ্ডেল কৰোঁ। আৰু বিভিন্ন প্ৰজাতিৰ মাছ হয়। এইটো একুৰিয়ামত থৈ দিয়া আছে এইফালে। ইয়াত নামবোৰ দিয়া নাই, কি ফিছ হয়। আহি পালোঁ এইটো। আমি জানো যে মানে আমি গাঁৱলীয়া হিচাপে জানো যে এইটো পাৰ চৰাই। কিন্তু পাৰ চৰাই বিভিন্ন প্ৰজাতি আছে, বহুতখিনি আছে ইয়াতে। এইটো হাঁহ হয়, কুকুৰা চৰাই প্ৰজাতিবোৰ আছে, পাৰ চৰাই। আপোনালোকে চাওক। বিভিন্ন ধৰণৰ। মই এটা পাৰ চৰাইৰ দাম সুধিছিলোঁ, এটা চৰাইৰ দাম 12,000 হয়। এওঁলোকে বিক্ৰী যদি কৰে 12,000 টকা লাগে বুলি ক'লে। তো তাহাঁতৰ মানে পাঞ্চবোৰ বহুত মোটা মোটা হয়, পূৰা কুকুৰা চৰাইৰ নিচিনাই লাগে। পাৰ চৰাই যদিও হয়, কুকুৰা চৰাইৰ নিচিনাই লাগে দেখিবলৈ, তেনেকুৱা। তো এইকেইটা বাৰু কুকুৰা চৰাই হয়। মই পাৰ চৰাইটো দেখুৱাই আছোঁ আপোনালোকক। বিভিন্ন প্ৰজাতিৰ আছে দেই। আৰু ইয়াত আছে আপোনাৰ গাহৰি আছে, সোণালী গাহৰি আছে কেইটামান। বহুতে মানে ছাইনবোৰ্ডটো লগাই থোৱা নাই, নামবোৰ মানে দিয়া নাই লিষ্টত। তো সেইকাৰণে ক'ব নোৱাৰোঁ, ভুল হৈ যাব পাৰে কৈ দিলে। তো যিসকলে ইয়াতে লিখি থৈছে, তো সেইখিনি চাই ল'ব আপোনালোকে। ছাগলী আছে। আমিতো জানো যে ডাঙৰ ছাগলী বুলি ক'লে আৰু ৰাম ছাগলীয়ে হয়। তো তাৰ ভিতৰতো বিভিন্ন প্ৰজাতি থাকে। আপোনালোকে চাওক এইফালে বিভিন্ন প্ৰজাতিৰ ছাগলী। তেওঁলোকে শ্ব'ৰ কাৰণে মানে ইয়াতে বিক্ৰীও কৰে। মই সুধিছিলোঁ যে মানে বিক্ৰী হয় নেকি, কৈছে যদি মানে কিছুমানে কিনিব বিচাৰে তো ইয়াতে বিক্ৰী কৰি থৈও তেওঁলোকে গুচি যায়। তেওঁলোক ৰাজস্থানৰ হয়, ৰাজস্থানৰ পৰা আহিছে। আমাৰ অসমৰো আছে বহুতখিনি। আৰু এফালে আছে গৰু আছে। এইটো আকৌ প্লাষ্টিকৰ হয় দেই,
গাহৰি প্লাষ্টিকত এডভাৰটাইজমেণ্টৰ কাৰণে ৰাখি থৈছে। আৰু ইয়াতে খাদ্য সামগ্ৰী আছে, খাদ্যভাৰ সম্ভাৰ। বহুত ঠাইৰ পৰা মানুহ আহিছে চাবলৈ। আৰু এতিয়াতো 9টা বাজিছে। আমি একচুৱেলি ডগ শ্ব' চাবলৈ আহি পেলাই এইটো ভিডিঅ' কৰিলোঁ। তো সেইকাৰণে ডগ শ্ব' ভিডিঅ'টো মই আগতে দিলোঁ আপোনালোকক। আৰু চিৰহী ছাগলী ইয়াতে আছে। তো বিভিন্ন প্ৰজাতিৰ ছাগলীৰ লগতে ইয়াত আছে। আৰু কিমানটো মানে কিমান কিলো হয় কোনটো ছাগলী, ইয়াত সমস্তখিনি মানে ইয়াতে লিখি থোৱা আছে। তো ভিডিঅ'টো মই দিওঁতে যদিও দেৰি হ'ল, আপোনালোকে বেয়া নাপাব। ভিডিঅ'টো বৰ চাবলগীয়া ভিডিঅ' হয়, আপোনালোকে চাওক। আৰু ইয়াতে তেওঁলোকৰ কণ্টেক্ট নাম্বাৰো থাকে। তো তেওঁলোকে যদি তেওঁলোকে মানে কণ্টেক্ট কৰিব বিচাৰে তেওঁ কণ্টেক্ট কৰিব পাৰে। হয়তো এইবোৰ গৰু হয়, ইমান ডাঙৰ ডাঙৰ গৰু দেখিলেই ভয় লাগে। তাহাঁতক লোহাৰ খুঁটি দি পেলাই 3-4টা খুঁটিৰে এনেকৈ বান্ধি ৰাখিছে, দেখিলেই ভয় লাগে। এইটো নগাঁও জিলাৰ পৰা আহিছে, লিখিছে ইয়াতে নগাঁও ডিষ্ট্ৰিক্ট। তো সেইকাৰণে কৈছোঁ অসমৰো আছে আমাৰ বিভিন্ন। আৰু এতিয়া নাৰ্চাৰী ইটো চাইডে আহিলোঁ। এইফালে এইকেইটা আছে গৰু। তাহাঁতৰ 2জনমান ৰাজস্থানৰ পৰা আহিছে, এজন বিহাৰৰ পৰা আহিছে। তো মই যে কৈছিলোঁ পাৰ চৰাই, তো এইকেইটা হৈছে পাৰ চৰাই। আৰু আছে 2টামান, মই দেখুৱাই আছোঁ। এইফালে ফুলত পানী দি আছে নাৰ্চাৰীৰ। আপোনালোকে যদি ইয়াৰ পৰা ফুল কিনিব বিচাৰে তো কিনিব পাৰে। এক্সিবিশ্যনৰ নিচিনাই হৈছে, এক্সিবিশ্যনে হয় এইটো। আৰু এইফালে আছে, মই আপোনালোকক তেতিয়াৰ পৰা কৈ থকা পাৰ চৰাইটো মই দেখুৱাই আছোঁ এতিয়া। এইফালে আছে, এইটো ব্লেক কালাৰ যে দেখিছে এইটো। এইকেইটাতো আমাৰ নৰ্মেল পাৰ চৰাইৰ নিচিনা লাগে। এইটো দেখিছে, তো পাঞ্চকেইটা চাওক, মই ভৰিৰ মানে হেৰিবোৰ চাওক, ইমান ডাঙৰ ডাঙৰ হয়। আৰু এইটোৰ দামেই কৈছিলে 12,000 পাৰ এটাত, মানে কৈছিলে 12,000। তো ইহঁতৰ ইমান ডাঙৰ ডাঙৰ, আৰু কিছুমানটো মানে মৰা চৰাৰ নিচিনা, মানে আৰ্ট কৰি থোৱাৰ নিচিনা লাগে, মানে সেই তেনেকৈ আছে। বিভিন্ন প্ৰজাতিৰ আছে ইয়াতে। টোটেল ভেৰাইটিজ আছে ইহঁতৰ 12 বুলি কৈছে, 12বিধ মানে মডেল আছে। তো সেইটো আমি যদিও নৰ্মেল যেন পাইছোঁ, দেখাত একেবাৰে নৰ্মেল নহয়। আমাৰ ঘৰত যিকেইটা থাকে পাৰ চৰাই, তাহাঁতৰ নিচিনা নহয় ইহঁত, কাৰণ অলপ হ'লেও বেলেগ বেলেগ হয়, মই দেখিছোঁ। কাৰণ আপোনালোকে ভিডিঅ'ত এনেকৈ স্পষ্ট যদিও হোৱা নাই, ওচৰত গৈ চালে গম পায় তাহাঁতৰ মানে লক্ষণবোৰ বা প্ৰজাতিবোৰ সম্পূৰ্ণ বেলেগ হয়। তো সেইকাৰণে চাগে অলপ দামটোও বেছি হয় ইহঁতৰ। আৰু এইটো মুৰ্গা হয়, মুৰ্গা। সকলোকে ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে। পুনৰ লগ পাম নতুন ভিডিঅ'টিৰ সৈতে। থেংক ইউ।